ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। কৰিমগঞ্জ জিলাৰ কৰ্মৰত বিষয়াগৰাকীৰ বিয়োগত বিভিন্নজনে শোক প্ৰকাশ কৰিছে। নিশাৰ ভাগত তেওঁৰ মৃতদেহ নিজ বাসগৃহত অনাৰ পিছতেই বহু গুণমুগ্ধই আহি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত শ্বৰীফ ইমান কবিৰে পত্নী, এজন পুত্ৰ, জীয়ৰী, বোৱাৰী, নাতি-নাতিনীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে। শুকুৰবাৰে পাটমাৰী হাইডুবি আঞ্চলিক কবৰস্থানত 5 শতাধিক গুণমুগ্ধৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয়। বটদৱাৰ পৰা ইমামুল ইছলাম, নিউজ আছাম।